ওলালে হেৰু কিলাম জানো কি হ'ব গ'ল গৈ কিলা হ'ব নহয় ৰ'বগৈ লাগিব টাইমত নহয় হেলে সেইটো চোৱা মানে কোন স্পিডত মানে ভলৰ কথা কৈছো ভলৰ কি সেইটো ভৰিয়ে মাৰিছিলে ভলই ফলৰ কৰি ভলো লাগিব জানো এনেকৈ দৌৰি থাকে আকৌ ফুটবল চুটবলে কিমান দেৰি দৌৰি থাকে 10 মিনিট জানে বিজুলী বেহৰ কৈছে দেই বিদ্যুৎ লাগে বলো লাহে লাহে লৈ যাওক বিদ্যুৎ লাগে ৰাস্তাত দিবি আকৌ মজা হাগু একো নহয় দৌৰি থাক হেৰিটো গৈ আছে কেনেকৈ ভলো এইটো সবাই গেলা গুলি ওলোৱা দি ওলালে হ'ব কি খাবি ইমান মাৰিব প্ৰথমতো হাগুৱে যেনেকৈ দৌৰিছে নাই সেইটো চিটত সি দৌৰি থকা মজা আছে ওলালে মানে সেই হ'ব আমাৰ এনচাৰ হ'লে অকণমান জপিয়াই লওঁ গাটো গৰম তুলি লওঁ দিম গাটো গৰম কৰি লওঁ মানি কিনে ঐ দিয়া মানি কিনে ঐ সেইটো দে মজা যা হ'ব পাৰে হেৰি বিয়াতে ন বেছিকৈ পৰি দিছে বলো লাগে আমি তেনেকৈ মই লাষ্টত জগিং কৰিম জপিয়া ফোনটো কৰি আছো ভিডিঅ' বনাই দিব মানুহ নাহতে বজা থাকে মানুহ পালে ৰৈ দিয়ে মই কৈ নহয় তহঁতি নাহাঁহিবি আকৌ দেই চব যা এনেকৈ বুলি ক'বি
দোকানতে এই শুকাবলৈ দিয়া শুকাই যদি দেখোন টকা হ'ব চাবি ইয়াত চুটি পৰি ভাগি থাকে হা সুদা পিন্ধি গ'লে কিমান টকালৈ আৰু সুদা হৈ দৌৰিব নোৱাৰোঁ কেলৈ সেইকাৰণে নোৱাৰিলি চাবি কথা ধেৰ হ'ল আপোনাৰ চ হ'ব এতিয়া তোৰা জ্বৰ উঠিব পাৰিলে কৰোণা হৈছে বুলিয়ে কবি লাষ্টত পাক লাগিলে বহুত 5 পাক নে 4 পাক না 5 পাক নাই নহয় ঘগিলে এই স্টেপ মানে তো হেৰিজৰ লগত পাতি আহিছা মই পাতি চব কমপ্লিট কৰিছা চব পাতি আহিবলৈ কৈছে মই জীৱনত নাপায় মই চাই ল'ম ভয় লাগিব অ'কে 10 পাকে আৰু নৰ্মেলি যেনেকৈ 10 পাক মান এনেকৈ 10 পাক মাৰি দিব লাগিব প্ৰথম ইণ্টাৰভিউতে ভয় লাগে কোনটো জাপান হৈ যাব ৰাখিলে অলপ টাইম দিয়া ইমানো বেয়া নহয় আমি 20 সেকেন্ডত ভাল মাৰিলে আকৌ এই আমি প্ৰথম কাৰণে মাৰিছে প্ৰথমতে একো ভয় চল লাগে না ধুনীয়াকৈ মাৰিছে আট কমপ্লিট আট এক্সপ্ৰেছ বেলিব হ'ল আট কমপ্লিট আট কমপ্লিট জোৰে একদম ধুনীয়া মজা বঢ়িয়া 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 লাডু বঢ়িয়া লাডু বঢ়িয়া আট কমপ্লিট 9 ये हल्लो জ্বৰ দৌৰ নাই এইটো নৰ্মেল দৌৰে জ্বৰ 20 টকা জ্বৰ দিছে কেলা 20 টকা বেচে জ্বৰ উঠিলে না ইণ্টাৰভিউ হেৰি হৈ যাব কমনা হেৰি হৈ যাব ফাটি যাব মিটাৰ ফাটি যাব প্ৰথম এনে এইটো মাৰিব নহয় বন্ধু
মোৰ যিটো যা মোক জপাই যা ৰাতিপুৱা দৌৰিছিল একদম পুৰা মেডিকেল লৈ আহিম এদিন মই মেডিকেলত নোৱাৰে যদি সোমাই দিব মেডিকেলত মাৰিব নাই লগত মইতো পুৰা দীঘল খানালৈ এৰি দিম মই ফেল মাৰি যেতিয়া মেডিকেল গৈ চিয়াপি দিলোঁ তেতিয়া হাতখন ভালকৈ মাৰিব চেষ্টা বজাই আছিল চাওঁ টিক 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 মেডিকেল কৰি তেতিয়া আমি কৈ দিম আকৌ বোলো অকণ ভয় খাইছে সেইটোৱে ভয় লাগিলে নাপাওঁ 1 মিনিটত তোমাকে 120 মান মাৰি দিবা 120টা মান মাৰি দিবা নৰ্মেলটো হিমাব লাগে নৰ্মেলটো তুই হালি পাৰিব চাবিচোন আগৰ পিয়ন ময়ো দৌৰিবা তুমি নহা হ'ল কেলে ফিল্ডলৈ ভাত লাগিলে আজি লাডু টান বঢ়িয়া লাডু 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 নাও কমপ্লিট কালি এই চকলেট আছে মিঠাই ওলাবি আকৌ এতিয়া খালি পইচা নাই কালি 800 টকা গা খাব যে মোক এতিয়া আৰু 15 টকা দি আমাৰ পেহিলাৰ পৰা পেহি লোৱাৰ বেহা পৰা 40,000 টকা খাইছিল মানে জীৱন কি হ'ল সেইটো কথা ফোন কৰিলে কালি সব ভাঙি দিলে তুমি স্কুটি কি লাষ্ট সঁচাকে পাবলেন দেতা শুনিলে পাব কোনো গ'ল লেনদেন কৰি থাকিবা আৰু স্পিড আজি প্ৰতিযোগিতাখনত আপোনালোকে অংশগ্ৰহণ কৰিবলৈ আহিলে আৰু আপোনালোকে ইমান ধুনীয়া প্ৰদৰ্শন দেখাইছে তাৰ কাৰণে মই খুবেই আনন্দ হৈছোঁ আজি খেলখনত ল'ৰাৰ কাৰণে আছিলে 3200 মিটাৰ আৰু ছোৱালীৰ কাৰণে আছিলে 1600 মিটাৰ তো আজি খেলৰ মই এটা স্পেচিয়েল প্ৰাইজ ফাৰ্ষ্ট দিব বিচাৰিছোঁ এইটো হৈছে আমাৰ ভাইটি আদিত্য দত্ত তেওঁ 13 মিনিট 7 ছেকেণ্ডত কমপ্লিট কৰিছে সেইকাৰণে তেওঁৰ কাৰণে মই এইটো স্পেচিয়েল কৰি দিছোঁ আপুনি এইফালে তো ল'ৰাৰ থাৰ্ড পজিশ্যন পাইছে পাৰ্থপ্ৰতিম লাহন তেওঁ ফিনিছ কৰিছে 11 মিনিট 35 ছেকেণ্ডত ল'ৰাৰ ছেকেণ্ড পজিশ্যন পাইছে মিণ্টু বৰা তেওঁ কমপ্লিট কৰিছে 11 50 টকা দি থৈ যাবি 50 টকা দি থৈ যাবি তই চাহ খাব ফাৰ্ষ্ট পজিশ্যন ফোন কৰি মাতিছে তোক কোনে ল'ৰাৰ ফাৰ্ষ্ট পজিশ্যন সমীৰণ নেওগ তেওঁ 11 মিনিট 20 ছেকেণ্ডত কমপ্লিট কৰিছে এতিয়া ছোৱালী থাৰ্ড পজিশ্যন 1600 মিটাৰ 8 মিনিট 51 ছেকেণ্ডত কমপ্লিট কৰিছে জুবি আৰন্ধৰা ছোৱালী ছেকেণ্ড পজিশ্যন পাইছে বাৰ্বি গগৈ 7.10 ছেকেণ্ডত আৰু ফাৰ্ষ্ট পজিশ্যন পাইছে ৰশ্মি ৰেখা খনিকৰ 6.56 ছেকেণ্ডত কমপ্লিট কৰিছে তো আজি সবৰে ইমান সহযোগ দিয়া দেখি মোৰ ভাল লাগিছে সকলোৱে ইমান বৰষুণত আহিও যে মোৰ লগত এনেদৰে হাঁহি ধেমালিও হ'ল লগতে সবৰ কাৰণে এটা ভাল এক্সপিৰিয়েঞ্চো হ'ল বুলি মই আশা কৰিছোঁ তো অনাগত দিনত মই পাৰিলে আৰু এনেকুৱা ধৰণৰ কিছুমান কম্পিটিশ্যন পাতি থাকিম আপোনালোকে সহযোগ কৰিব বুলি মই আশা থাকিম থেংক ইউ